हेलो स्टूडेंट मैं देवाशीष दास और तुम्हारे चाई आसा डिजिटल आश्रम। आज आमी विद्युतर निউমেৰিকেল खिनि शिकिम। निউমেৰিকেল खिनि शिकार आगते कि करिब लागे तुम्हालोके भालके फर्मुला खिनि मुखस्त करि लबा। तेनेहले कि हबो, तेनेहले जेतिया एटा समाधान करिब দিব तेतिया तुम्हालोकर हेइ फर्मुलाটো पटकके मनत पड़िब, तेतिया तुम्हालोकर बहुत सुविधा हबो। ठीक है, मैं स्टार्ट करूँ केनेके समाधान करे निউমেৰিকেল खिनि तुम्हालोके चोवा। आरु जोने प्रथम चाई आछे मोर चेनेलটো हि सबस्क्राइब करि लले हल आरु नटिफिकेशन ऑन करि राखिले हल। तेतिया मैं जेतिया भिडिओ दिम तेतिया तुम्हालोके पाइ जाबा। ठीक है, तेनेहले आरम्भ करूँ। फार्स्ट फर्मुलाটো पाइছোঁ আমি কি I = Q by T। অকল ফর্মুলাটো জানিলে নহব, ইয়াৰ কি ব্যৱহাৰ জানিব লাগিব। ব্যৱহাৰ কেনেকৈ জানিম, ব্যৱহাৰ জানিবলৈ হলে আকৌ কি লাগিব, ইউনিটখিনি লাগিব, এককখিনি জানিব লাগিব। যেনেকুৱা আইৰ একক কি, আইৰ একক মনত কৰা, আইৰ একক হল আইৰ SI একক, বিদ্যুৎ প্ৰবাহৰ SI একক হল কি SI, বিদ্যুৎ প্ৰবাহৰ SI একক হল এম্পিয়াৰ। আৰু Q SI একক হল কি কুলম, और T SI একক হল কি সেকেন্ড। ঠিক আছে, তেনেকুৱা এটা লও, এটা বৈদ্যুতিক এটা কোশ্চেন লও, লিখি নিদিও, অলপ সৰু কোশ্চেন। যদি এটা বৈদ্যুতিক বাল্বৰ মাজেৰে 10 মিনিট সময়ত 20 কুলম আদান প্ৰবাহিত হয়, তেনেহলে বিদ্যুৎ প্ৰবাহ কিমান। তেনেহলে আমাক কি কৈছে 10 মিনিট, তেনেহলে কি দিছে আমাক টি দিছে, টি দিছে 10 মিনিট। এইটো মিনিট বা ঘন্টাত থাকিলে, যদি মিনিট বা ঘন্টাত থাকে তেনেহলে আমি কি কৰিব লাগিব, এইখিনি আমি সেকেন্ডত লব লাগিব। সেকেন্ডত লব লাগিব। তেনে সেকেন্ডত কেনেকৈ লম, যদি মিনিট থাকে তেনে 10 × 60, আৰু যদি ঘন্টাত থাকে আৰু এটা 60 দিলে হল। এটা যদি আৱাৰ হলা হয়, ঘন্টা হলা হয়, তেনেহলে কি আৰু এটা 60 ইয়াত দিব লাগিছিল। যেহেতু আমাক কি দিছে মিনিটত দিছে, 10 মিনিট দিছে, সেই কাৰণে এটা 60। ঠিক আছে, তাৰ পিছত এটা কিমান হ'ব 600 সেকেন্ড। আৰু কিউ আৰু কি দিছে, কিমান কুলম আধান প্ৰবাহিত হৈছে 20 কুলম, 20 কুলম। তেনেহলে কিউ = 20 কুলম। ঠিক আছে, তেনেহলে আমাৰ I = কি, I = Q by T। আমি উই নো I = Q by T। Q কিমান, Q হল 20 কুলম আৰু T হল কিমান 600 সেকেন্ড। 0 0 ক্যান্সেল, 2 1 গুণ 2, 3 2 গুণ 6 আৰু 0 30। ঠিক আছে, তেনেহলে এটা কাটিলে হল 30 1 গুণ 30, আৰু এটা কাটিলে কিমান হ'ব 0.0 হ'ব। ইয়াত যেহেতু না যায় আৰু এটা 0 দিব লাগিব, তেনে কিমান 103। আৰু একে হ'ব, ইয়াত এটা 0 দিব লাগিব। ঠিক আছে, 0 3, তাৰ পিছত কিমান হল আৰু 1 হল না, আকৌ 0 3, তাৰ মানে কি হ'ব কিমান হ'ব, তেনেহলে I = 0.03 এম্পিয়াৰ। এম্পিয়াৰটো এককটো আমি আমাক দিব লাগিব। ঠিক আছে, এতিয়া নেক্সট এইটো ফৰ্মুলাত এনেকুৱা অংক দিব, তোমালোকে নিশ্চয় পাবা। যদি এটা থাকিলে 1 নম্বৰ থাকিব, নহলে 2 নম্বৰ থাকিব। এতিয়া নেক্সটত যাও। আমাৰ নেক্সটটো কি আছিল, বিভৱ ভেদ। V = কি, V আছিল কি W by Q। V W by Q। W মানে কাৰ্য, Q মানে কি আধান, আৰু V মানে বিভৱ ভেদ। বিভৱ ভেদৰ SI একক কি ভল্ট। ভল্ট আৰু ইয়ে কি V আখৰেৰে বুজোৱা হয়। ঠিক আছে, আৰু W একক কি জুল, কাৰ্যৰ একক জুল। ঠিক আছে, ইয়ে J আখৰেৰে বুজোৱা হয়। যেটো সংখ্যাৰ পিছত V লিখা থাকিব সেইটো মানে বিভৱ ভেদ, আৰু যেটো সংখ্যাৰ পিছত J লিখা থাকিব সেইটো হয় কাৰ্য হ'ব, নহলে তাপ হ'ব, যত যেটো কয়।
পাছত চি লিখা থাকিব কুলম লিখা থাকিব সেইটো কি ক'ব সেইটো ক'ব আধান তা এনেকুৱা এটা কোশ্চেন আমাৰ কিতাপত আছে আমাৰ পাঠৰ 8 নম্বৰ কোশ্চেনটো অনুশীলনী কৈছে যেতি এটা অজ্ঞাত রোধ 12 ভোল্ট অজ্ঞাত রোধ দিছে 12 অজ্ঞাত রোধ 12 ভোল্ট 12 ভোল্টৰ এটা ব্যাটাৰীৰ মাজেৰে ব্যাটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটোৰ ৰোধ উলিওৱা তেনেহলে কোশ্চেনটো গমে বেছি 8 নম্বৰ কোশ্চেনটো চাই লবা যেতি এটা ৰোধৰ মাজেৰে ৰোধ যেতি এটা অজ্ঞাত ৰোধ 12 ভোল্ট ব্যাটাৰীৰ লগত সংযোগ কৰে তেনেহলে ভি কিমান ইয়াত 12 ভোল্ট ভি = 12 ভোল্ট আৰু কি দিছে আৰু 2.5 মিলি এম্পিয়াৰ তার মানে কি কারেন্ট দিছে I = কি I = 2.5 মিলি এম্পিয়ার দিছে তেনেহলে এটা তো এটি ইয়াত ফর্মুলার কার্য লাগিব কার্য তো নাই তেনেহলে এটা ফর্মুলা ইয়াত নহব তেনেহলে আমি ফার্স্ট ভাবি লৈছো এইটো ফর্মুলা কিন্তু এইটো ফর্মুলা আমাৰ আৰু এটা ফর্মুলা আছিল কি ওহমস ল V = কি I R ঠিক আছে আৰু ইয়াত আমাক কি ওলাব দিছে R ওলাব দিছে R = what we know আমি কি জানো V = IR ঠিক আছে V = IR IR মান কিমান ইয়াত 2.5 মিলি এম্পিয়ার যদি মিলিত থাকে কম থাকে বা এম্পিয়ারতকৈ বেছি থাকে তেনেহলে আমি ফার্স্ট কি কৰিব লাগিব এম্পিয়ার ওলাব লাগিব তেনেহলে এম্পিয়ার ওলালে আমি কি কৰিব লাগিব এটো 2.5 * কি 10⁻³ এম্পিয়ার মিলি মানে -3 মাইক্রো মানে কিমান -6 যদি মাইক্রো এম্পিয়ার থাকিলে হয় তেনেহলে এটো আমি 2.5 * 10⁻⁶ ললো হয় আৰু যদি ন্যানো এম্পিয়ার থাকিলে হয় তেনেহলে কি দি পূরণ দিব লাগে 10⁻⁹ নিয়েৰে আমি পূরণ কৰিব লাগিছিল ঠিক আছে আমি ওলাই ললো তেনেহলে এটো কি হ'ব এটো ভি আর ওলাব দিছে আর = কি V/I হ'ব তেনেহলে ভিৰ মান কিমান ভিৰ মান হৈছে 12 by 2.5 into 10⁻³ কি -3 তেনেহলে দশমিক উঠাই দিও ইয়াত কি হ'ব 10 এটা পূরণ হ'ব হ্যাঁ ঠিক আছে তার 5 এর কাটো আমি 5 এর কাটলে কি হবে 5 5 গুণ কি হবে 25 5 2 গুণ 10 আর এটা 5 এর কাটলে 5 1 গুণ 5 5 2 গুণ 10 দশমিক আর কি মান থাকে 12 2 20 4 5 গুণ কি দশমিকের দেওয়ার ফলত 20 হয় 4 5 গুণ 20 20 ঠিক আছে এটা পূরণ কিমান হবে এটা তাহলে এটা হবে r = 2 2 গুণ 4 হ্যাঁ 4 2 গুণ 8 8 আর 2 2 গুণ কিমান 4 4.8 * 10 উপৰত ললে এটো তলত আছে উপৰত ললে কিমান হ'ব এটা চিনটো কি হ'ব চেঞ্জ হৈ যাব প্লাস হৈ যাব ইনটু 10⁻³ ইমান ওম ঠিক আছে এটা হল এতিয়া আমি এইটো ফর্মুলা অঙ্ক এটা চাও কি ধৰিলো আমাৰ প্ৰশ্নাৱলী হয়তো 2 নম্বৰ প্ৰশ্নাৱলীত আছে কি কৈছে 6 ভোল্ট ব্যাটারি এটাৰ মাজতে চলিত হতে প্রতি কুলম আধান কিমান শক্তি দিয়া হয় কি কৈছে 6 ভোল্ট ব্যাটারি এটাৰ মাজেৰে চলিত হতে প্রতি কুলম আধানত কিমান শক্তি দিয়া হয় প্রতি কুলম আধানত কিমান শক্তি দিয়া হয় তেনেহলে কিমান শক্তি মানে ইয়াত কাৰ্যৰ কথা কৈছে শক্তি মানে কি কাৰ্যৰ কথা কৈছে ঠিক আছে আমাৰ কি কিমান কৈছে 6 ভোল্ট ব্যাটারি V = 6 ভোল্ট আৰু ইয়াত প্রতি কুলম কৈছে কুলম এটা আছে তেনেহলে এটো কি কুলম হলে কি এটা আধান তো প্রতি কুলম প্রতি বুঝিলে কি বুঝাও প্রতি বুঝিলে কি 1 প্রতি মানে 1 Q = কি 1 কুলম ঠিক আছে তেনরা শক্তি ওলাব দিছে W = কি 1 তো উই নো V = কি W/Q W = VQ V এর মান 6 আর W মান কিমান Q এর মান কিমান 1 6 গুণ 6
6 কি হ'ব ভি ডাব্লিউ একক কি জুল 6 জুল তেনেহ'লে কিমান শক্তি লাগিব 6 জুল শক্তি লাগিব ঠিক আছে এইটো এনেকৈ তাৰপিছত ফৰ্মুলাটো হয় আমাৰ তাৰপিছত ফৰ্মুলাটো কি আছিল এটা ওহমছ ল আমি আগতে কৰি পেলালো বুজিছে তাৰপিছত এটা ফৰ্মুলা আছে R = কি rho L by A কি আছে rho L by A rho L by A এইটো ফৰ্মুলাত আমি কি আৰু এইটো কি কৰিব পাৰো rho = RA by L ইয়াত A মানে প্ৰস্থচ্ছেদ কালি কিমান পাই r² r মানে কি ব্যাসাৰ্ধ এটা কেইটামান উদাহৰণ আছে তোমালোকে কৰি লবা ঠিক আছে আৰু বেলেগ অংক নাই অনুশীলনীত উদাহৰণ কিটা কৰি লবা তোমালোকে ঠিক আছে তাৰ পিছত ফৰ্মুলাটো যাও এতিয়া আমি যাও রোধ সজ্জালৈ রোধ সজ্জাৰ আমাৰ কি দুটা ফৰ্মুলা পাইছো এটা হল সমান্তৰাল সজ্জা আৰু এটা হল শ্ৰেণীবদ্ধ সজ্জা সজ্জাত কি হয় RS = কি R1 + R2 + কি R3 আৰু যিমানবোৰ আমি কি রোধ থাকে শ্রেণীবদ্ধ সজ্জা যদি আমি রোধ বিলাক লগাও তেনেহলে রোধৰ মান কি হয় বাঢ়ি যায় ঠিক আছে তাৰ মানে সৰ্বোচ্চ হয় যিমান রোধ লগাম রোধৰ মান মুঠ রোধৰ মান সিমান কি হ'ব বাঢ়ি যাব সেই কাৰণে শ্রেণীবদ্ধ সজ্জাত রোধৰ মান সৰ্বোচ্চ হয় আৰু ইয়াত কি ভেৰি কৰে মই সেদিনা কৈ দিছো ইয়াত ভেৰি কৰে ব্লেক হয় কি ভি আৰু আই কি থাকে একে থাকে ঠিক আছে আই একে থাকে আৰু ভি বিলাক কি হয় চেঞ্জ হয় তাৰ পিছত ইয়াত আমি যদি সমান রোধৰ কথা কওঁ সমান রোধ ধৰি লোৱা সমান রোধৰ কথা কওঁ যদি সমান রোধ কি এনটা থাকে তেনেহ'লে ধৰি লোৱা তোমাক মই 5টা রোধ দিছো 5টা রোধৰ প্ৰতিটো সমান মানৰ ধৰি লোৱা এটাৰ মান 2 ওহম কে 2 ওহম কৈ যদি হয় তেনেহ'লে 5টা রোধ যদি আমি সমান্তৰালভাৱে লগাও কিমান হ'ব তাৰমানে 2 + 2 + 2 + 2 + 2 মানে 5 বাৰ 2 যোগ কৰিব লাগিব তেনেহ'লে কিমান হ'ব 5 বাৰ 2 যোগ কৰিলে কিমান হ'ব 10 হ'ব ঠিক আছে তেনেহ'লে 10 হলে কি হ'ল তাৰমানে আমাৰ রোধৰ মান হৈছে 2 আৰু কিমান 5 পূৰণ কৰি দিলো কি হ'ব 10 হ'ব ফৰ্মুলা এটা আমি এনেকৈ লিখিব যদি সমান রোধ হয় তাহলে RS = কিমান হ'ব N × R N মানে কি রোধৰ সংখ্যা N মানে হৈছে রোধৰ সংখ্যা R হৈছে রোধ বিলাকৰ মান রোধ বিলাকৰ কিমান যদি 2 এম্পিয়াৰ কৰি 2 ওহম কে দিয়ে তেনেহ'লে 2 ওহম হ'ব আৰু যদি 5 ওহম কে দিয়ে তেনেহ'লে কি 5 ওহম কে হ'ব 5 আৰু যিমানটা রোধৰ সংখ্যা দিব সিমান পূৰণ কৰি দিলে আমি শ্ৰেণীবদ্ধ সজ্জাত মুঠ রোধৰ মান পাই যাম ঠিক আছে তেনেহ'লে শ্ৰেণীবদ্ধ সজ্জাত মুঠ রোধৰ মান সৰ্বোচ্চ হয় আৰু কি ইয়াত আই একে থাকে আৰু ভি কি হয় চেঞ্জ হয় ব্লেক হয় ঠিক আছে এতিয়া সমান্তৰাল সজ্জাত কি হয় সমান্তৰাল সজ্জাত কি হয় যদি সমান্তৰাল সজ্জাত আমি সজাও রোধ বিলাক তেনেহ'লে ইয়াত RP = কিমান 1/R1 + 1/কি R2 + 1/কি R3 প্লাস আৰু যিমানবোৰ রোধ আমি লগাম সমান্তৰাল সজ্জাত দেখি ইয়াত কি হৈ আছে আর খিনি কি হৈ আছে হৰ হৈ আছে ডিভাইড হৈ আছে সেই কাৰণে সমান্তৰাল সজ্জাত রোধৰ মান সৰ্বনিম্ন হয় আৰু ইয়াত কি একে থাকে সিদিনা কৈছো আগৰ ভিডিওটো তোমালোকে চাই লবা মই আই বটনত দি দিম ইয়াত আইৰ মান কি হয় ব্লেক হয় আৰু কি একে থাকে বিভব ভেদৰ মান একে থাকে প্ৰতিটো রোধৰ কাৰণে বিভব ভেদ একে কিন্তু বিদ্যুৎ প্ৰবাহ কি হয় বেলেগ হয় আৰু ইয়াত আৰৰ মান সৰ্বনিম্ন হয় ইয়াত যেটো তোমাক আৰ দিব রোধৰ মান দিব হেততকে সমতুল্য রোধ বা মূল রোধ কিমান হ'ব কম হ'ব ঠিক আছে আৰু ইয়াত
আৰু যদি সমান ৰ'দৰ কথা কওঁ, সমান ৰ'দ যদি এনটা থাকে, কিমানটা থাকে এন ৰ'দৰ সংখ্যা ধৰি লওঁ আমি এনটা, আৰু এন থাকিলে ইয়াত কি হ'ব, এইখিনি গোটেইখিনিত কি হ'ব এন লৈকে যোগ কৰিব লাগিব, তেনেহ'লে এইটো কি হ'ব 1/RP ইজিকেল টু এন ইনটু আৰ ধৰি লওঁ ৰ'দৰ মান, তেনেহ'লে এইটো হ'ব 1/R। ঠিক আছে, 1/R ইনটু এন, RP ইজিকেল টু কি হ'ব এন ইনটু 1/R। তেনেহ'লে RP ইজিকেল টু কি হ'ব, RP ইজিকেল টু লিখিব পাৰি RP ইজিকেল টু R/P এন। যিমানটা সমান ৰ'দ থাকিব এই ৰ'দৰ মানটো কি ৰ'দৰ সংখ্যাৰে ভাগ কৰি দিলে হ'ব আমাৰ এই সমতুল্য ৰ'দ বা মুঠ ৰ'দ। গম পাইছে? ঠিক আছে, এইটো ফৰ্মুলা আমাক লাগিব। এইটো ফৰ্মুলা এটা মই অংক কৰাওঁ। এইটো ফৰ্মুলা আমাৰ কোশ্চেন নং 10 অনুশীলনীৰ কোশ্চেন নং 10 ইয়াত কৈছে 176ৰ কিমানটা ৰ'দ, কি কৈছে 176ৰ কিমানটা ৰ'দ, মানে ৰ'দৰ মান ইয়াত কিমান দিছে 176, ৰ'দৰ মান দিছে ইয়াত R দিছে 176 গিভেন 10 নম্বৰটো ৰ'দৰ মান দিছে 176, আৰু কৈছে কিমানটা ৰ'দ হলে 220 ভোল্ট 220 ভি, তার মানে কি এটা বিভব দিছে, তাহলে ভি ইকুয়াল টু 220 ভি। ঠিক আছে, ভি এই লাইন, এটা লাইন কৈছে, লাইন মানে কি আমাৰ ঘৰৰ লাইন, যিকোনো সজ্জাত আমি ঘৰত ব্যৱহাৰ কৰোঁ, এইখিনি কি সমান্তৰাল সজ্জাত হয়, সদায়খিনি কি সজ্জাত হয় মেইন লাইন বা লাইন যদি কয় তেনেহ'লে কি সজ্জা হ'ব সমান্তৰাল সজ্জা হ'ব। ঠিক আছে, আৰু যদি সমান্তৰাল সজ্জা নাথাকে বা লাইন ঠাইন নাথাকে তেনেহ'লে তোমালোকক শ্ৰেণীবদ্ধ সজ্জা বুলি লিখি দিব। যদি লিখা থাকে শ্ৰেণীবদ্ধ সজ্জা তেনেহ'লে তো শ্ৰেণীবদ্ধ সজ্জাত, আৰু যদি একো লিখে নাথাকে তেনেহ'লে তোমালোকে ধৰি ল'বা এইটো কি সমান্তৰাল সজ্জাত কথা কৈছে। তেনেহ'লে 220 ভোল্ট লাইন এটা 6 এম্পিয়াৰ প্ৰবাহ যাব পাৰে, 6 এম্পিয়াৰ প্ৰবাহ, এম্পিয়াৰ মানে কি বিদ্যুৎ প্ৰবাহ, I ইকুৱেল টু 6 এম্পিয়াৰ। তেনেহ'লে আমাক কি ওলাব দিছে কিমানটা ৰ'দৰ সংখ্যা ওলাব দিছে, ধৰি লওক লেট ৰ'দৰ সংখ্যা ৰ'দৰ সংখ্যা nটা, কিমানটা ৰ'দ আছে nটা ৰ'দ আছে। গম পাইছে, কোশ্চেনটো পঢ়ি ল'বা, এইটো ভিডিঅ'টো অলপ পজ মাৰি কি চাই ল'বা, চাই ল'লে হ'ল, কোশ্চেনটো চাই ল'লে হয়, তেনেহ'লে কোশ্চেনটো আগত পঢ়িবা, যদি ভালকৈ বুজা নাই তাৰপিছতে ভিডিঅ'টো চালে তোমালোকে কি উপকৃত হ'বা। তেনেহ'লে 176 ওম ৰ'দৰ কিমানটা ৰ'দ লাগিব 5 এম্পিয়াৰ প্ৰবাহ, 5 এম্পিয়াৰ, এই 6 নহয় লিখোতে ভুল হৈছে, 6 নহয় 5 এম্পিয়াৰ প্ৰবাহ ল'ব, কিমান বেটাৰীৰ মাজেৰে, বেটাৰী এটা কিমান বিভৱেদ কিমান 220 ভোল্ট। তেনেহ'লে এইটো আমি কেনেকৈ কৰিম, এইটো কৰিবলৈ হ'লে আমাৰ কি আমাৰ ফাৰ্ষ্ট ফৰ্মুলা মই অলপ আগতে দেখিছোঁ, যদি সমান্তৰাল সজ্জাত হয় তেনেহ'লে সমতুল্য ৰ'দ RP, সমতুল্য ৰ'দ কি RP, মানে RP ইজিকেল টু কি হয় RP ইজিকেল টু R বাই কি N। ঠিক আছে, R বাই N, দেখে R ৰ মান কিমান 176 ওম দি আছে, N RP ইয়াত নাই। ঠিক আছে, RP is equal to 176 by n, আমাৰ সমতুল্য ৰ'দ কিমান পালো 176 by n। ঠিক আছে, এতিয়া আমাৰ কি আছে, এতিয়া আমাৰ V দি আছে, আমি R পালো, I দি আছে, তেনেহ'লে আমি ওহমছ লত এতিয়া যাওঁ, তেনেহ'লে আমাৰ কি n টো ওলাব, ওহমছ ল মতে, ওহমৰ সূত্ৰ মতে কি V is equal to কি I R, ইয়াত R টো কি সমতুল্য ৰ'দ, কি লিখিছো আমি RP, সমতুল্য ৰ'দ RP। ঠিক আছে, RP, তেনেহ'লে এইখিনি মই মুছি দিম, তেনেহ'লে V is equal to I RP, তেনেহ'লে RP is equal to কি হ'ব বা বহাই মানবিলাক বহাই দিলে হ'ল
ভিৰ মান কিমান ভিৰ মান হ'ব ধৰিছে 220 আৰু আইৰ মান কিমান 5 ইনটু 176 বাই কিমান n n টো আমি ইপিনে লৈ আহিম কি হ'ব ইয়াত পূৰণ হ'ব আৰু এইটো বজ্ৰ পূৰণ কৰিলে n টো ইয়াত আহিব আৰু 222 কি ইয়াত যাব তেনেহলে n = 5 ইনটু 176 বাই 220 তেনেহলে 5 1 গুণ 5 4 5 গুণ 20 আৰু কিমান থাকিল 20 4 5 গুণ 20 ঠিক আছে তাৰ পিছত এটো কি 4 এ যায় 4 11 গুণ কিমান 44 আৰু 4 4 গুণ 16 আৰু কিমান থাকিল 1 আৰু 16 4 4 গুণ 16 11 1 গুণ 11 4 11 গুণ কিমান 44 তেনেহলে n ৰ মান কিমান হয় 4 তেনেহলে 4টা রোধ যদি আমি n ৰ মান কিমান হল আমি 4 পালো যদি 4টা রোধ আমি সমান্তৰাল সজ্জাত সজাও তেনেহলে কিমান রোধৰ মান 176 হ'ব এটা রোধৰ মান কিমান হ'ব 176 ঠিক আছে আৰু এটা অংক আছে আমাৰ 2017 ত আহিছে 2017 ত কোশ্চেনটো আহিছে এনেকুৱা যে এটো আমার কোশ্চেন এটো কোশ্চেনত দিছে ছবিটো চাই কোশ্চেনটো গোটেইটো আছে 2017 ৰ কোশ্চেন চাই ললে হল আৰু নহলে কি ছবিটোতে গোটেইখিনি কথা আছে ঠিক আছে ছবিটো চাই কি কৈছে মুঠ রোধৰ মান উলিও আৰু মুঠ বিদ্যুৎ প্ৰবাহ কিমান কাৰ মান ওলাব যে মুঠ রোধ আৰু মুঠ প্ৰবাহ ঠিক আছে তেনে ছবিটো চাই চোৱা তোমালোকে এই তিনিটা কি আছে এই তিনিটা সমান্তৰাল সজ্জাত আছে এটো কিন্তু সমান্তৰাল সজ্জাত নাই কাৰণ কি ইয়াত গৈ কিনে এখন তাৰে কি সংযোগ হৈছে আৰু এই তিনিখন তার কি হৈছে এটা পয়েন্টৰ পৰা ব্লেক হৈছে ঠিক আছে সেই কাৰণে এই তিনিটা সমান্তৰাল সজ্জাত আছে আৰু এই তিনিটা সমতুল্য রোধ বা মুঠ রোধ এটোৰ লগত কি হৈ আছে শ্ৰেণীবদ্ধ সজ্জাত আছে এই কাৰণে এইটো অংশ মই বাছি লৈছো যাতে তোমালোকৰ কনফিউজন কি হয় দূৰ হয় ঠিক আছে তেনেহলে দুটা আমাৰ সিস্টেম আছে ইয়াত এটা শ্ৰেণীবদ্ধ সজ্জা আৰু এটা সমান্তৰাল সজ্জা মুঠ রোধ ওলোৱাৰ পিছতে আমি কি ওলাব পাৰিম মুঠ প্ৰবাহ ওলাব পাৰিম ঠিক আছে আমাৰ ফাৰ্স্ট কাম কি হ'ব ফাৰ্স্ট কাম যদি আমাৰ যিবিলাক হয় শ্ৰেণীবদ্ধ সজ্জাত কৰিব লাগিব নহলে কি সমান্তৰাল যেহেতু এটা শ্ৰেণীবদ্ধ সজ্জাত কেতিয়া কৰিব পাৰিম আগত সমান্তৰাল সজ্জাত মুঠ রোধ ওলাব পাৰিলেহে ইয়াত আমি গিভেনখিনি লিখিলে হল মই নিলিখো ইয়াতো দিয়ে আছে r1 r2 কিমান তোমালোকে লিখি লবা আৰু ভিৰ মান কিমান আছে 12 ভৰ আমাক কি ওলাব দিছে মুঠ রোধ আগত ফার্স্ট আমাৰ কি কাম হ'ব মুঠ রোধ তেনেহলে ফার্স্ট আমাৰ উই নো তেনেহলে এইকেইটা কি হত আছে r2 r3 আৰু r4 আছে আমাৰ কি সমান্তৰাল সজ্জা তেনেহলে 1/rp = 1 কি r1 r2 হ'ব প্লাস 1 কি r3 প্লাস 1/r4 তেনেহলে এটো কি হ'ব 1 কিমান r2 কিমান আছে 10 প্লাস 1/r3 আছে 30 প্লাস 1/r4 আছে 5 তেনে রসাগু আমাৰ কিমান হ'ব রসাগু হ'ব আমাৰ 30 আৰু 3 10 গুণ কিমান 30 3 1 গুণ 3 ইয়াক 3 এর পূরণ কৰিব লাগিব ইয়াৰ তলত 30 আছে ইয়াৰ তলত কি 30 আছে 30 1 গুণ 30 এনেহলে ওপৰটো একেৰে গুণ কৰিব লাগিব প্লাস 1 1 গুণ 1 প্লাস 5 কিৰে গুণ কৰিলে 30 হয় 30 হয় 6 এৰে 6 1 গুণ 6 5 6 গুণ 5 আৰু 6 গুণ 5ক 6 গুণ কৰিলে কিমান হয় 30 তেনে ওপৰটো 6 এৰে পূৰণ 6 1 গুণ কি 6 ঠিক আছে তেনে ওপৰত হল কিমান 3 1 4 4 6 10 10 বাই কিমান 30 0 0 ক্যান্সেল ওপৰত থাকিল 1 তলত থাকিল 3 তেনেহলে r1/rp = কি 1/3 তাহলে rp = কি হ'ব পুরোটাই দিম তাহলে কি 3 rp = কিমান 3 ওহম পালো ঠিক আছে rp এর মান কিমান পালো 3 ওহম এককটো মাস্ট লিখিবই লাগিব সেই কাৰণে এককখিনি মুখস্থ কৰিবা আৰু 1 নম্বৰ কোশ্চেন আহে রোধকতাৰ আপেক্ষিক রোধকতাৰ আছে একক কি ওহম মিটাৰ এটো আহে
তাৰপিছত চোৱা এতিয়া ইয়াৰ সমতুল্য ৰোধৰ লগত এইটো কি কানেকশ্যনত আছে, এইটো সিরিজ কানেকশ্যনত আছে, মানে শ্ৰেণীবদ্ধ সজ্জাত আছে। তেনেহ'লে আমি শ্ৰেণীবদ্ধ সজ্জাত যাওঁ। তেনেহ'লে শ্ৰেণীবদ্ধ সজ্জাত কোন দুটা হ'ব, এইটো আৰ পি, এইটোৰ সমতুল্য ৰোধটো, আৰু এইটো কি R1। তেনেহ'লে again কি RS ইকুৱেল টু কি RP প্লাছ R1। R1 কিমান 7, RP ৰ মান কিমান, RP ৰ মান হ'ব ধৰিছে 3 প্লাছ R1 ৰ মান কিমান 7। তেনেহ'লে কিমান 7 আৰু 3 10 ওহম। আৰু আমাৰ সমতুল্য মুঠ ৰোধ হ'ল আমাৰ কি মুঠ ৰোধ পালো আমি 10 ওহম। ঠিক আছে, মুঠ ৰোধ 10 ওহম। এতিয়া আমাৰ কি ওলাব লাগিব, মুঠ প্ৰবাহ RS এৰে ওলালে হ'ল মুঠ ৰোধ পাই গ'লো আমি। গোটেই সিস্টেমটো গোটেই বৰ্তনীটোৰ ৰোধ পালো কিমান আমি 10 ওহম। এতিয়া আমি কি ওলাব লাগিব, মুঠ প্ৰবাহ। তেনেহ'লে ওহমৰ সূত্ৰ মতে কি, এতিয়া ওহমৰ সূত্ৰ মতে V ইকুৱেল টু কি IRS, ইয়াত RS আছে মুঠ ৰোধ। তেনেহ'লে I ইকুৱেল টু কি হ'ব V/RS। তাহলে V ৰ মান কিমান 12, RS ৰ মান 10। তেনেহ'লে কি হ'ব I ইকুৱেল টু 1.2 লিখোতে আমি কি শেষ কৰিব নোৱাৰো, ইয়াৰ কি বাকি আছে, ইয়াৰ এককটো বাকি আছে। বিদ্যুৎ প্ৰবাহৰ একক কি, আইৰ একক কি এম্পিয়াৰ, ইয়াত এম্পিয়াৰটো দিব লাগিব। ঠিক আছে, এইটো হ'ল এনেকুৱা তোমালোকৰ কি আহিব, নিউমেৰিকেলখিনি এনেকুৱাই আহিব, তোমালোকে সমাধান কৰিলে পাই যাবা। গম পাইছে আমাৰ এককটো ধৰিব লাগিব, কোনটোৰ কি একক ধৰিলে আমি গিভেনত কি ওলাব পাৰিম, কোনটো বস্তু কি দিছে। ঠিক আছে, তেনেহ'লে আমি নেক্সটত যাওঁ। নেক্সট কি আছে আমাৰ ফৰ্মুলাটা আছে। নেক্সট ফৰ্মুলাটো হ'ল কি H তাপ, H ইকুৱেল টু কি VIT, আৰু এটা হ'ল কি V²/R ইনটু T। এইচৰ একক কি জুল, এইচৰ একক হ'ল জুল। ঠিক আছে, মানে তাপ। আৰু তাপৰ কি তাপৰ লগত কাৰ সম্পৰ্ক আছে, পাৱাৰৰ। ঠিক আছে, H ইকুৱেল টু কি V²/R ইনটু T, আৰু এটা ফৰ্মুলা কি আছে I²RT। এই তিনিটা মেইন ফৰ্মুলা আমাৰ তাপৰ। ঠিক আছে, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ আমাৰ মেইন ফৰ্মুলা এইকেইটা। তাৰপিছত আমি যাব লাগিব, আৰু এটা ফৰ্মুলা আছে, ফৰ্মুলা দুটা দি দিওঁ। আৰু তাৰপিছত কি আছে P ইকুৱেল টু কি VI, আৰু কি লিখিব পাৰোঁ I²R। ঠিক আছে, আৰু এটা কি লিখিব পাৰোঁ, P ৰ একক কি, P ৰ একক হ'ল ওৱাট। ঠিক আছে, আইৰ একক কি IR, আৰু এটা ফৰ্মুলা কি V²/R। এইচৰ আৰু এটা ফৰ্মুলা কি আছে, এইচৰ ফৰ্মুলা হৈছে PT। ঠিক আছে, P ইকুৱেল টু কি VI, H ইকুৱেল টু কি লিখিব পাৰোঁ PT। VI মানে P আৰু T। ঠিক আছে, এইকেইটা হৈছে আমাৰ ফৰ্মুলা। ঠিক আছে, এতিয়া আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ এটা নিউমেৰিকেল কৰোঁ। তোমালোকে গম পাবা তিনিটা ফৰ্মুলা কি কৰিব লাগিব, যদি আমাৰ VI T তিনিটা দিয়া থাকে তেনেহ'লে এইটো ভল্ট দিয়ে থাকে, এম্পিয়াৰ দিয়ে থাকে, আৰু কি সময় দিয়ে থাকে, তেনেহ'লে এইটো ফৰ্মুলা। আৰু যদি ভল্ট আৰু ৰোধ দিয়ে থাকে, তেনেহ'লে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। আৰু যদি এম্পিয়াৰ আৰু ওহম আৰু সময় দিয়ে থাকে তেনেহ'লে এইটো। আৰু যদি এইটো হৈছে তাপ, ডাইৰেক্ট তাপ ওলাব দিব। আৰু যদি কয় তাপৰ হাৰ কিমান, কাৰ্য কৰাৰ হাৰ কিমান, হাৰ ক'লে আমি কি ওলাব লাগিব পাৱাৰ। ঠিক আছে, আমি দুটা নিউমেৰিকেল কৰি ল'ম, এটা তাপ ওলাবৰ কাৰণে, আৰু এটা কি পাৱাৰ, তাপৰ হাৰ, তাপ উৎপাদন কৰাৰ হাৰটো কিমান, এইটো কৈছে পাৱাৰ। মই আগতে কৈ দিছোঁ হা। এতিয়া আমি কি কৰিম, এতিয়া আমি এইটোৰ ফৰ্মুলা এটা কৰিম, আৰু এইটো এটা ফৰ্মুলা এটা কৰিম। ঠিক আছে, এতিয়া তোমালোকে চোৱা, আমি এইটো কৰি দিম। এটা আমি আমাৰ কিতাপৰ 218 পৃষ্ঠাৰ 2 নং প্ৰশ্নত চাবা। এইটো কি আছে, 9600 কুলম আধানত 1 ঘণ্টাত 50 ভল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হ'লে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
কি দিছে উৎপাদিত তাপৰ পৰিমাণ ওলাব দিছে তেনেহলে আগত গিভেন কি দিয়ে আছে গিভেন কিউ দিয়ে আছে এইচৰ লগত কিউ সম্পৰ্ক মই দিয়া নাই কিন্তু এইটো কেনেকৈ লিখিব পাৰোঁ এইচ ইজিকেল টু কি ভি আই টি ভি আই আই আইৰ পৰিৱৰ্তে কি কিউ বাই টি লিখিব পাৰোঁ আৰু ইনটু টি পি টি কেনচেল তেনেহ'লে কি হ'ব ভি কিউ এনেকৈ লিখিলে হ'ল ঠিক আছে টাইমটো যিহেতু দিছে টাইমটো লিখি লওক কুলম কিমান দিছে 9600 আৰু টি দিছে 1 ঘণ্টা 1 আৱাৰ 1 আৱাৰ কিয়ত ল'ব লাগিব আমি সেকেন্ডৰ ল'ব লাগিব 1 ইনটু কি 60 মিনিটত পৰিৱৰ্তন হ'ল এতিয়া আৰু 60 ইনটু কি সেকেন্ডত তেনেহ'লে কি হ'ব 6 6 গুণ 36 তাৰপিছত কি দুটা জিৰ' ইমান কি সেকেন্ড আৰু তাৰপিছত কি দিছে ভল্ট কিমান 50 ভল্ট V = 50 ভল্ট ঠিক আছে সঞ্চালিত হলে উৎপাদিত তাপৰ পৰিমাণ উলিয়াও উৎপাদিত তাপৰ পৰিমাণ H = what তেনে আমাৰ ফৰ্মুলা কি we know V H = কি VIT VI মানে কি Q/T into T V কিমান দিছে 50 Q কিমান 9600 T কিমান 3600 into 3600 3600 কি ক্যান্সেল এটা আৰু এটা কি হ'ব ইনটু 5 6 গুণ 30 শূন্য 5 9 গুণ কিমান 45 আৰু 3 কিমান হ'ব 48 ঠিক আছে 48 আৰু তাৰপিছত কি এইটো 0 আৰু ইয়াত দুটা 0 0 0 0 ইমান কি জুল ইমান জুল 48 একক দশক শতক হাজাৰ অযুত লাখ 4,80,000 জুল কি হ'ব তাপ উৎপন্ন হ'ব ঠিক আছে এতিয়া আমি এটা পিৰ পাৱাৰৰ অংক কৰোঁ এইটো তোমালোকৰ লাষ্ট প্ৰশ্নাৱলীৰ 220 পেজৰ 2 নম্বৰ কোৱেশ্চনটো এটো হৈছে এটা বৈদ্যুতিক মটৰৰ 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় এটা বৈদ্যুতিক মটৰে 220 লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় কিমান এম্পিয়াৰ প্ৰবাহ লয় 5 এম্পিয়াৰ 5 এম্পিয়াৰ প্ৰবাহ লয় তেনেহলে গিভেন কি দি আছে গিভেন V = 220 ভোল্ট আৰু কিমান প্ৰবাহ লয় 5 এম্পিয়াৰ প্ৰবাহ লয় 5 এম্পিয়াৰ প্ৰবাহ লয় মটৰটোৰ ক্ষমতা P = what আৰু কৈছে 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিয়ায় ব্যয় কৰা শক্তি মানে কি তাপ কিমান তাপ উৎপন্ন কৰে তেনেহলে 2 ঘণ্টা T = কি 2 ঘণ্টা তেনেহলে এটা কি ল'ব লাগিব সেকেন্ডৰ ল'ব লাগিব 2 into কি 60 মিনিটত কনভার্ট into 60 সেকেন্ডত কনভার্ট ঠিক আছে তেনেহলে কি মান হ'ব 36 2 72 ইমান সেকেন্ড ঠিক আছে কিমান তাৰমানে এই তাপ উৎপন্ন কৰিব গৈছে কিমান তাপ উৎপন্ন হয় এটো ওলাব দিছে ঠিক আছে এটা অংকতে দুটা অংক ঠিক আছে তেনেহলে আমি ফার্স্ট কি P = কি VI P = কি P = VI we know P = কি VI P মান P = VI V এর মান কিমান 220 into I এর মান কিমান 5 ঠিক আছে তেনেহলে কিমান হ'ব 5 2 গুণ 10 5 2 গুণ 10 5 2 গুণ 10 আৰু একে 11 আৰু এটা 0 into 0 ইয়াত ইমান কি হ'ব একক কি ওয়াট ঠিক আছে হৈ গ'ল আমাৰ পাৱাৰটো ওলাই গ'ল এতিয়া কি কৰিব লাগিব কিমান জুল কি তাপ উৎপন্ন হয় তেনেহলে আমি আৰু এটা ফৰ্মুলা again H = কি H = PT ঠিক আছে PT অলপ আগত ফৰ্মুলাটা কৈ দিলো ঠিক আছে PT P এর মান কিমান ওলাইছে 1100 আৰু T এর মান কিমান 7200 ঠিক আছে মই এটা শর্টকাট ফর্মুলা দিছো তোমালোকে চাই লবা এটো
1 1 আৰু 72 পূৰণ কৰিলে কিমান হ'ব 2 1 গুণ 2 2 1 গুণ 2 7 1 গুণ 7 2 আৰু 7 কিমান হয় 9 9 ঠিক আছে আৰু কিমান হ'ব 7 1 গুণ 7 7 9 2 কিমান কেইটা শূন্য আছে 4টা শূন্য হৈ গ'ল ইমান কি জুল তাপ উৎপন্ন হ'ব ইমান জুল কি উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব ঠিক আছে পাই গ'লো পূৰণটো হ'লে আমি চাই লোৱা ফটকা নিয়মটো চাই ল'ব 11 আৰু কিমান 72 এইটো পূৰণ কেনেকৈ কৰিব লাগে এই ফাৰ্ষ্ট এইটো আৰু এইটো পূৰণ 2 1 গুণ 2 তাৰপিছত এইটো আৰু এইটো পূৰণ 7 1 গুণ 7 2 1 গুণ 2 7 2 কিমান হয় 9 7 তাৰপিছত এইটো 7 1 গুণ 7 তাৰপিছত এবাৰ আমাৰ ইয়াত কেইটা জিৰ' আছে ইয়াত দুটা ইয়াত দুটা তাৰপিছত 4টা জিৰ' লগাই দিলে হৈ গ'ল এইটো হ'ল আনসাৰ ঠিক আছে তা আজিৰ ক্লাছ এইখিনিয়ে বাকি মই নিউমেৰিকেলখিনি আজি কৰি দিলোঁ আৰু যদি তোমালোকক লাগে নিউমেৰিকেলখিনি লাগে তেনেহ'লে কি কৰিবা যদি কৰিব নোৱাৰা তেনেহ'লে মোক এটা কমেণ্ট কৰি জনালে হ'ল তেতিয়া মই আৰু গোটেইখিনিৰে এটা ভিডিঅ' বনাই যিখিনি কৰিলোঁ বাকীখিনিৰ ভিডিঅ' বনাই তোমালোকক মই কৰি দিম ঠিক আছে